বাজিল সন্ধিয়া এতিয়া যাই আছোঁ আমি আপোনাৰ চাই থাকোঁ ভাল লাগে কিবা এটা কিন্তু ফ্ৰেছ ফ্ৰেছ হাৱা আহিছে জাগাবোৰ ধুনীয়া সেউজীয়া পৰিৱেশ অলপ এতিয়া জীৱনৰ প্ৰথম ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ গাইজ ট্ৰেইনত উঠা আপোনালোকে চাই থাকক মোৰো প্ৰথম এক্সপিৰিয়েঞ্চ বহুত এক্সাইটেড হৈছোঁ চালোঁ ডব্বা ধুলো আছোঁ কিন্তু এক্সাইটেড তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মুছাদ্দিক ব্লগ আপোনালোকক পুনৰ এটি নতুন ব্লগ লৈ মই স্বাগতম জনাইছোঁ আজি মই এঠাইলৈ যাবলৈ আহিছোঁ আপোনালোকে চাই দিব সম্পূৰ্ণ ভিডিঅ'টো ক'ত যাওঁ কি কৰোঁ সম্পূৰ্ণ আপোনালোকক দেখুৱাম এতিয়া মোৰ লগৰ ল'ৰা এটা আহিছে মুকালমাৰ চাইডৰ পৰা এতিয়া তাৰ লগত আমি একেলগে টেম্পুত আহিছে তাক লগ কৰিম কৰি পেলাই একেলগে আমি আধিয়াপাৰালৈ যাম তাৰপিছত আমি গোটেইকেইটাই লগ হৈ 10-15টামান ল'ৰা আছোঁ একেলগে লগ হৈ আমি এঠাইলৈ যাম ফাইনালি আমি জালুকবাৰী গ'লোঁ ইয়াৰ পৰা আমি পল্টন বজাৰলৈ যাম পল্টন বজাৰত আমি ট্ৰেইনত টিকেট কাটিম ট্ৰেইনত টিকেট কাটি আমি নগাঁৱলৈ যাত্ৰা কৰিম আমি সকলোৱে আমি পিছত ৰাস্তাটো দেখা পাই আছে আমাৰ বন্ধুবোৰ একেলগে আহিছোঁ বৰ্তমান পল্টন বজাৰলৈ যাম তাত যাই টিকেট কাটিম জাষ্ট গাড়ীৰ পৰা আমি আহোঁ বাছৰ পৰা জাষ্ট নামিলোঁ যাই আমি পল্টন বজাৰলৈ যাই আছোঁ আগত আমি আৰু বাছত উঠিম আল্ট্ৰা উঠিম তাৰপিছত মই চাই দিওঁ আৰু ব্লগটো কি কয় নাই কি কয় মানে দিয়া খাওক এতিয়া ৰাখছি গাইছ তামান ৰ'দ পুহি গৈছে আপোনাৰ দেখছে বেক চাইডে পাটনাৰে পানী অলপ বেছি খাওক তো গাইছ ফাইনেলি আমি পল্টন বজাৰ আহি পালোঁ এতিয়া আমি যাই আছোঁ আগলৈ যাই আছোঁ মানে আগত যাম আৰু যাই টিকেট কাউণ্টাৰত যাই টিকেট কাটিম নগৰ কাৰণে আমি এতিয়া পল্টন বজাৰ ষ্টেচন আহি পালোঁ আহোঁতে অলপ দেৰি হ'ল ৰাস্তাত বৰষুণ পালোঁ আৰু মালিগাঁৱতো আপোনালোকে জানে কি যাম গাড়ীৰ এতিয়া আমি পল্টন বজাৰ ষ্টেচন আহি পালোঁ আহি এতিয়া টিকেটটো কাটি ল'ম আমি গোটেইখন একেলগে কাটি লৈ আমি এতিয়া নগৰলৈ যাত্ৰা কৰিম আপোনালোকে চাই থাকিব লাইফৰ প্ৰথমবাৰ ট্ৰেইনত যাত্ৰা কৰিম গাইছ ভাল লাগিছে এক্সাইটেড হৈছে মনটো যাম প্ৰথমবাৰ ট্ৰেইনত চাব আপোনালোকক দেখুৱাম গোটেইখিনি আপোনালোকক এই হ'ল পল্টন বজাৰ ষ্টেচন আপোনালোকক বেক চাইডে যি দেখা পাইছে এতিয়া আগৰ মেইন গেট চাব আপোনালোকক দেখুৱাই দিছোঁ আগত চাই থাকক দিগদাৰ কৈছোঁ লাইফৰ প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ মোৰ ট্ৰেইনত উঠোৱা আজি উঠিম লাইফত উঠিব নাই ভাল লাগছে তাত যি নহওক চালোঁ দুবা ধৰি যাম উঠিছাম আৰু ট্ৰেইনত নাকি এতিয়া আপোনালোক মৰম আৰু চাপৰ্ট দে আগতে আৰু বহুত কিবা কৰিব পাৰিম কি কয় চাপৰ্ট কৰিবি ষ্টেচনটো অলপ নাজাৰা চাওক ষ্টেচনটো অলপ তো গাইছ আমি টিকেট নিব আসলোঁ এতিয়া আগৰ এটা কাউণ্টাৰ আছিলে সেই কাউণ্টাৰ দুটা বন্ধ আছে বৰ্তমান আৰু আগত যাই আছোঁ বৰ্তমান আগত টিকেট ল'ম প্ৰথমতে য'ত আছিলোঁ টিকেট ল'ব তাত কাউণ্টাৰটো বন্ধ আছে এতিয়া আগত আৰু যাই আছোঁ টিকেট ল'ব এতিয়া গোটেইকেইটা যাই আছোঁ তাতে টিকেটটো লৈ লওঁ প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ টিকেট কাউণ্টাৰ টিকেট কাটো কি এনেকুৱা টিকেট কাটো কি ধৰণৰ আপোনালোক গোটেইখিনি দেখুৱাম আপোনাৰ চাইডৰ ব্লগটো তো গাইছ আমি পল্টন বজাৰ ষ্টেচন আহিলোঁ আপনারা দেখা পাইছে ব্যাক সাইডে আমি টিকিট কাটো আর এটা আমি ট্রেন অপেক্ষা করে বর্তমান হ্যালো আপনারা ব্যাক সাইডে
কৈছে আপোনালোকে God. লাইফত প্ৰথমবাৰ এনেদৰে আহিছোঁ ষ্টেচনত চাওক গাইছ এইবোৰ ৰেল যাই আছে হয় দেই মালগাড়ী হয় চাইডেদি যাই আছে আমাৰ 6 নম্বৰ প্লেটফৰ্মত আমাৰ ট্ৰেইন আহিব নগাঁওখনেদি বৰ্তমান আমি প্লেটফৰ্মৰ ফালে যাই আছোঁ 6 নম্বৰ প্লেটফৰ্মত আহিব আমি যাই আছোঁ 6 নম্বৰ প্লেটফৰ্মত বৰ্তমান চাওক মালগাড়ী যাই আছে দেখা আছে আপোনালোকে তো গাইস আমি ফাইনালি আহিলোঁ ষ্টেচন বৰ্তমান আমি এতিয়া ট্ৰেইনত উঠিম লগৰ এতিয়া উঠি ট্ৰেইনত আমি উঠিম বৰ্তমান যাম আৰু ট্ৰেইন ষ্টাৰ্ট দিছোঁ চাই থাকিব কথা জাৰ্ণিটো আমাৰ লগৰ জাৰ্ণিটো কেনে লাগে এতিয়া আমি বৰ্তমান ট্ৰেইনত উঠিম অলপ এতিয়া আমাৰ লগৰ ল'ৰাবোৰ এখন ট্ৰেইনতে উঠিছে বৰ্তমান ভিতৰত বহি আছে মেৰে সংঘ চিটতে গৈছোঁ গাইছ চাই লওক আমি এতিয়া ভিতৰত যাত্ৰা আছোঁ ভিতৰলৈ আমি আপোনালোকক দেখুৱাই দিম কেনেকুৱা পৰিস্থিতি ট্ৰেইনৰ ভিতৰত লোকেল ট্ৰেইন গাইছ বহিছে চাওক চে হাই চাওক গাইছ এই ৰ'দত কি হৈ গৈছে মুখ কলা পৰি গৈছে আনতে এতিয়া বৰ্তমান আমি ট্ৰেইনত উঠিলোঁ এতিয়া আমি যাত্ৰা কৰিম এতিয়া নগাঁৱলৈ বৰ্তমান আমি উঠিলোঁ ট্ৰেইনত তো এই ট্ৰেইন বৰ্তমান আমাৰ 5:40 ট্ৰেইনে আমাৰ ইয়াৰ পৰা এৰাই দিব 5:40 এতিয়া আৰু 10 মিনিটমান বাকী আছে 10 মিনিট তাৰপিছত ইয়াৰ পৰা ট্ৰেইন ষ্টাৰ্ট দিব যাব ট্ৰেইন এতিয়া জীৱনৰ প্ৰথম ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ গাইছ ট্ৰেইনত উঠা আপোনালোকে চাই থাকক মোৰো প্ৰথম এক্সপিৰিয়েঞ্চ বহুত এক্সাইটেড হৈছোঁ চালোঁ ডব্বাত ধৰি আছোঁ কিন্তু এক্সাইটেড ভাল লাগি আছে জীৱনৰ প্ৰথম ট্ৰেইনত উঠিছে আপোনালোকৰ সম্পূৰ্ণ ব্লগটো চাই থাকিবলৈ নাপাহৰিব জীৱনৰ প্ৰথম এক্সপ্ৰেছ ট্ৰেইন গুৱাহাটী টু নগাঁও এতিয়া আপোনালোকে চাওক ট্ৰেইনৰ বাথৰুমবোৰ কেনেকুৱা চাওক এই টয়লেট ট্ৰেইনত পানী ওলাই মুখখন ধুই লওক গাইছ বহুত মুখখন কলা হৈছে গাইছ এতিয়া আমি মুখ চুখ ধুলিলোঁ অলপ ফ্ৰেছ হৈ ল'লোঁ এতিয়া আমি চিটত বহিম বহিলে আপোনাক বাহিৰৰ নাজাৰা দেখাম আপোনালোকে চাই থাকিব বৰ্তমান আমি যাই পেলাই যদি ষ্টেচনত দেখোঁ তাৰ অলপ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোক যিমান পাৰে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোক ব্লগটো সম্পূৰ্ণ চাই থাকিব ব্লগ আসুন অলরেডি
হাজো নলবাৰী এনেকৈ যাব নেকি? হাজো নলবাৰী I'm so excited, guys. এনেকৈ ভাল লাগিব জীৱনৰ প্ৰথম এক্সপিৰিয়েঞ্চ ট্ৰেইনত যাত্ৰা জীৱনৰ প্ৰথমবাৰ ট্ৰেইনত এনেদৰে যাত্ৰা কৰিছোঁ আপোনালোকে মোৰ লগত চাইছে ব্লগটো সম্পূৰ্ণ এতিয়া নগলে যাত্ৰা কৰিছোঁ ৰাতি যাই পোৱাত দেৰি হ'ল বাবে ভিডিঅ' বনোৱা নহ'ল তাৰ বাবে চৰি তো গাইজ এই ভিডিঅ'টো এইখিনিতে আমি সমাপ্ত কৰিম দে শেষ কৰি দিম নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি থৈ দিব আগলৈ ভাল ভিডিঅ' আহি থাকোঁ নগৰৰ পৰা আৰু এটা ভাল ভিডিঅ' আহিব আমি চাব যাম নগৰ পৃথিৱীৰ সবাতোকৈ ডাঙৰ শিৱলিংগ নগৰতে আছে আমি কাইলৈ চাবলৈ যাম কাইলৈ ব্লগত আহিব যেতিয়া আপোনালোক নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব তেতিয়াহে ভিডিঅ'বোৰ আগত পাব আপোনালোকে তেতিয়ালৈ জয় অসম ধন্যবাদ